বৰ্ণালীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল বৰ্ণাছ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ এটা অতি সহজ সুস্বাদু আৰু স্বাস্থ্যসন্মত ৰেচিপি আমলখি মুৰব্বা। বৰ্তমান যেহেতু কৰোনা ভাইৰাছৰ কাৰণে দেশৰ পৰিস্থিতিটো একেবাৰে ভাল নহয়, সেইকাৰণে আমি ঘৰতে থাকি স্বাস্থ্যৰ যত্ন লোৱাটো খুবেই প্ৰয়োজন। আজি মোৰ ৰেচিপিটো হৈছে আমলখি, যিটো ভিটামিন চি যুক্ত এটা ফল। ই স্বাস্থ্যৰ কাৰণে খুবেই ভাল। আৰু আমলখিটো এনে এটা ফল যাক আমি বিভিন্ন প্ৰকাৰে বনাই খালেও ইয়াৰ গুণাগুণ কেতিয়াও কমি নাযায়। সেয়েহে আহকচোন পলম নকৰি আমি ৰেচিপিটোলৈ আগবাঢ়ো। এয়া আমলখি মুৰব্বা বনাবৰ কাৰণে মই প্ৰয়োজনীয় সামগ্ৰীখিনি যোগাৰ কৰি লৈছোঁ। আমলখি লৈছোঁ মিডিয়াম চাইজৰ প্ৰায় 10-12টামান, 300 গ্ৰামমান হ'ব। চেনি প্ৰায় একাপতকৈ অকণমান কম লৈছোঁ। ইলাচি গুটি 2টা লৈছোঁ গোন্ধটোৰ কাৰণে, আৰু অকণমান জালুকৰ গুড়ি লৈছোঁ। পানী লৈছোঁ আমলখিখিনি বইল কৰিবৰ কাৰণে। এতিয়া আমলখিখিনি বইল কৰিম। গেছ অন কৰি কেৰাহীত পানীখিনি উতলিবলৈ দিছোঁ। এতিয়া পানীখিনি উতলে মানে আমলখিখিনি মই কাটা চামুচৰ সহায়ত এনেদৰে ফুটা কৰি ল'ম, যাতে চেনিৰ ৰসখিনি ইয়াৰ ভিতৰলৈ সহজতে সোমাই যায়। এনেদৰে সৰহকৈ ফুটা কৰি ল'ব, তেতিয়া চেনিৰ ৰসখিনি সহজতে ইয়াৰ ভিতৰলৈ সোমাই যাব। এয়া আমলখিখিনি বইল হৈ গৈছে। এতিয়া গেছটো অফ কৰি মই আমলখিখিনি পানীৰ পৰা কাঢ়ি ল'ম। তাৰ পৰা আমলখিখিনিৰ পৰা মই পানীখিনি একেবাৰে কাঢ়ি শুকুৱাই ল'ম। এতিয়া গেছ অন কৰি পেনখন বহাই দিছোঁ। চেনিখিনি দি দিছোঁ ইয়াত, আৰু চেনি সমানকৈ প্ৰায় 1 কাপ পানী দিছোঁ। এনেকৈ চেনি চিৰাপখিনি বনাই ল'ম। এয়া চেনিখিনি গলিবলৈ ধৰিছে। চেনি চিৰাপখিনি হৈছে আৰু এতিয়া মই আমলখিখিনি ইয়াত দি দিম। আমলখিখিনি দি ভালদৰে মিক্স কৰিম ইয়াত। এনেদৰে আমলখিখিনি ভাজি থাকিম ইয়াত। গেছৰ ফ্লেমটো ল' কৰি দিছোঁ, আৰু এইদৰে কম জুইত আমলখিখিনি ভাজি থাকিম। এতিয়া ইলাচি গুটিকেইটা মই থেতেলিয়াই লৈছোঁ, ইয়াতে দি দিছোঁ চেণ্টটোৰ কাৰণে, আৰু জালুকৰ গুড়িখিনিও দি দিছোঁ। এনেকৈ ধুনীয়াকৈ মিক্স কৰি দিম। আমলখিখিনিৰ গল্ডেন ব্ৰাউন কালাৰ নহালৈকে এনেদৰে কম জুইত ভাজি থাকিম। এনেদৰে আধা ঘণ্টা ভজাৰ পাছত ধুনীয়া কালাৰ আহি গৈছে। এয়া চাওকচোন, গল্ডেন ব্ৰাউন কালাৰ। এয়া এটা ভাঙি দেখুৱাইছোঁ। এয়া পুৰা মিহিকৈ ভাগি গৈছে। এয়া আমলখিখিনি হৈ গৈছে। এতিয়া গেছটো অফ কৰি আমলখিখিনি এটা পাত্ৰত কাঢ়ি লওঁ। চেনি চিৰাপখিনিৰ সৈতে কাঢ়ি লৈছোঁ। এতিয়া এইখিনি চেনি চিৰাপৰ সৈতে 6-8 ঘণ্টামান ঢাকন মাৰি ৰাখি দিম।
এয়া 8 ঘণ্টাৰ পাছত দেখুৱাইছো মুৰব্বাখিনি সম্পূৰ্ণৰূপে পৰিবেশন কৰিব পৰাকৈ সাজু হৈ গৈছে এয়া মই উলিয়াই দেখুৱাইছো ধুনীয়া কালাৰ আহিছে আৰু চেনি ৰসখিনি ইয়াৰ ভিতৰলৈ ধুনীয়াকৈ সোমাই গৈছে এয়া মই এটা ভাঙি দেখুৱাইছো এয়া এতিয়া আপোনালোকে এইখিনি খাওঁ বুলিলে খাবও পাৰে নাইবা গ্লাছৰ কণ্টেইনাৰত প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে পিছত খাবৰ কাৰণে তেনেদৰে আপোনালোকে কণ্টেইনাৰত প্ৰিজাৰ্ভ কৰি ৰাখিলে 3 মাহ মানৰ কাৰণে ভালদৰে খাই থাকিব পাৰিব আপোনালোকে এনেদৰে আমলখি মুৰব্বা বনাই চাব বুলি মই আশা কৰিলোঁ আমলখি স্বাস্থ্যৰ কাৰণে খুবেই উপকাৰী আৰু মুৰব্বা খালে ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি ৰাখিব আপোনালোকেও ট্ৰাই কৰি চাবচোন আমলখিৰ এই ৰেচিপিটো আৰু কেনে পালে মোক জনাব এয়াই আছিল আজিৰ ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আগলৈ মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব